গাইজ মই আজি আহিছোঁ বঙাইগাঁও জিলাত আৰু এই বঙাইগাঁও জিলাত এটা পাহাৰত এটা আইতা 50ৰ পৰা 60 বছৰ হ'ল সেই পাহাৰত জীয়াই আছে আৰু বাঘ ভালুক ইত্যাদিৰ মাজত এই আইতাজন তাতে জীয়াই আছে। এই কথাৰ অনুসন্ধান পাই ইতিমধ্যে তালৈকে মই যাত্ৰা আৰম্ভ কৰিম আৰু তাত গৈ তাৰ সকলোবিলাক দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু তাত গৈ সেই আইতাজনৰ সকলোবিলাক কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰিম। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গুড মৰ্নিং ৰাইজ, আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। মোৰ আন এটা নতুন ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ফাইনেলি মই আহি পালোঁ আইতাজনে যিটো পাহাৰত থাকে, এইটো পাহাৰৰ নাম হ'ল ভৈৰৱ পাহাৰ আৰু এইটো পাহাৰতে 7টাকৈ মন্দিৰ আছে আৰু মই যিমান পাৰোঁ এইটো মন্দিৰবিলাকৰ দৃশ্য আপোনালোকৰ সন্মুখত কিছু দেখাবলৈ চেষ্টা কৰিম। চাওক, এইটো হ'ল এটা মন্দিৰ, তাৰপিছত মোৰ সন্মুখত আৰু এইটো হ'ল এটা মন্দিৰ, এইটো হ'ল শিৱ মন্দিৰ আৰু মই আপোনালোকক এই শিৱ মন্দিৰৰ দৃশ্যটো মই দেখাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকক কৈছিলোঁ এইটো পাহাৰৰ 7টাকৈ মন্দিৰ আছে। চাওক, আপোনালোকক মই আনটো মন্দিৰৰ দৃশ্য মই দেখাব চেষ্টা কৰি চাওক এইটো মন্দিৰ কেনেকুৱা পাহাৰৰ ওপৰত মই যিমান পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। প্লিজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। চাওক, এইটো মন্দিৰত এনেকৈ চিৰিৰে বগাই এইটো মন্দিৰৰ ওপৰত উঠিব লাগিব আৰু চাওক চাৰিওফালে এনেকৈ পাহাৰ আৰু সেউজীয়া বৰণে আৱৰা আৰু মই এইটো পাহাৰৰ ভিতৰত আহি এইটো মন্দিৰৰ দৃশ্য মই আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। এনেকৈ এইটো পাহাৰত 7টাকৈ মন্দিৰ আছে। আপোনালোকক যে মই কৈছোঁ আইতা থাকে পাহাৰত, চাওক এইটো পাহাৰ এটা বিশাল পাহাৰ আৰু এইটো পাহাৰৰ দৃশ্য মই আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। আৰু এতিয়া মই আপোনালোকক দেখাব চেষ্টা কৰিম এইটো আশ্ৰমতে আমাৰ সেই আইতাজনে থাকে। এইটো ঘৰ যে আপোনালোক মই দৃশ্য দেখাইছোঁ, এইটো ঘৰতে বৰ্তমান আমাৰ এই আইতাজন থাকে আৰু এইটো ঘৰ 5-7 বছৰ হ'ল এইটো ঘৰহে বনাইছে। কিন্তু আগত আছিল এই আইতাজনে এই পাহাৰত এটা খেৰৰ ঘৰ আছিল আৰু সেইটো খেৰৰ ঘৰতে এই আইতাজন আছিল আৰু বৰ্তমান আইতাজন এইটো ঘৰত ভিতৰত থাকে। আমি এইটো ঘৰৰ ভিতৰত আইতাজন থাকে, আমি এতিয়া এইটো ঘৰৰ ভিতৰত সোমাব চেষ্টা কৰিম আৰু আমি আইতাজনৰ আপোনালোকৰ সন্মুখত দেখাব চেষ্টা কৰিম আৰু যদি আমি পাৰোঁ আপোনালোকৰ সন্মুখত আইতাজনৰ কিছু কথাও আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকক মই যিজন আইতাৰ কথা কৈছিলোঁ এইজনে আইতা আৰু এই আইতাজনৰ বয়স হ'ল 110 বছৰ আৰু এই আইতাজনে এইটো পাহাৰৰ ভিতৰত 50ৰ পৰা 60 বছৰ হ'ল এইটো পাহাৰত এই আইতাজন থাকে। আৰু বাঘ ভালুক ইত্যাদি এই আইতাজনক একো ক্ষতি কৰা নাই আৰু এই আইতাজনৰ সন্মুখতে বাঘ ভালুক সাপ ইত্যাদি পানী চানি খাইছে, কিন্তু আমাৰ এই আইতাজনক একো ক্ষতি কৰা নাই। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেলটো ডুবাই দিব। আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। আন এটা নতুন ভিডিঅ' লৈ অতি সোনকালে আপোনালোকৰ মাজত আহি আছোঁ।